ভৱেশ ডেকাৰ মৃত যেতিয়া সৎকাৰ কৰা হ'ল আৰু সৎকাৰ কৰা হোৱাৰ পিছত তেওঁলোকৰ ঘৰৰ পৰিয়াল ধৰ প্ৰায় 15জনীমান হৈছে। ইয়াতে 8জনীমান আনিছিলে, এতিয়া 5জনী আছে আৰু বাকী 3জনী ঘৰলৈ লৈ গৈছে। এওঁলোকে মানে শোকত ভাগি পৰি নিজকে বহুত দুৰ্বল হৈ এওঁলোকৰ মাত বোল নোহোৱা হৈ গৈছে। হৈ যোৱাত 108 মাতি এওঁলোকক মানে অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু এতিয়া তেওঁলোক চিকিৎসাধীন হৈ আছে। গোটেইখিনি ঘৰৰে হয়, বৌয়েক আছে, পেহীয়েক আছে আৰু বাইদেউক আছে আৰু একেলগে পঢ়া সহপাঠী আছে। প্ৰায় সৎকাৰ কৰাৰ আধা ঘণ্টামান পিছত সৎকাৰ কৰি থাকোঁতে 3জনীমান আনিছে, তাৰে আধা ঘণ্টামান পিছত বাকী কেইজনীক অনা হৈছে আৰু ইয়াতে সৰ্বমুঠ 5গৰাকী আছে বৰ্তমান। 3গৰাকীমান ঘৰত লৈ গৈছে আৰু ঘৰত আৰু বাকী আছে বাৰু, ঘৰত ভালেকেইজনী আছে। ডক্টৰে এতিয়া কৈছে আৰু এওঁলোকে শোকত ভাগি পৰি দুৰ্বল হৈ গৈছে, কান্দি দুৰ্বল হৈ গৈছে। কালি ধৰ একো খোৱা নাই। ডক্টৰৰ ফালৰ পৰা এতিয়ালৈ চেষ্টা কৰি আছে, কিন্তু মই এতিয়া ধৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এইটোৱে অনুৰোধ জনাওঁ যে আমাৰ ধৰ যিখিনি ভৱেশ ডেকাৰ মৃত পৰিয়ালৰ যিখিনি ধৰ স্বাস্থ্যৰ অৱনতি ঘটিছে, তেওঁলোকক মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্বাস্থ্যমন্ত্ৰীক কৈ যেনেকুৱা ধৰণে পাৰে তেনেকুৱা ধৰণে এওঁলোকৰ চিকিৎসা কৰাই যাতে। তাহাঁতে 3জন যেতিয়া আহিছিলে পূৰা চব আনকনচিয়াছ আছিলে, কাৰণ ডিহাইড্ৰেশ্যনৰ চিমটমছ পূৰা আছিলে আৰু এনজাইটি এটেক আৰু পেনিক এটেক টাইপৰো হৈছিলে পেচেণ্টকেইটাৰ। মানে মাজে মাজে হুচত আহে, তাত চিঞৰে, কান্দে, তাত ভৰি চৰি হিলাই লৰচৰ কৰে, সেনেকৈ একদম আনকণ্ট্ৰলেবল চিটুৱেশ্যনে আছিলে। তাৰপিছত আৰু 2জন এড হ'ল সেইটোতে। এজনটো আকৌ আধা ঘণ্টাৰ পিছত আহিল, 4 নম্বৰটো। কিন্তু 5 নম্বৰ যোনটো আছিলে এজন এটেণ্ডেণ্টে আছিলে, যোনে পেচেণ্টৰ লগত আহিছিলে। তো তেওঁ সেই এটেণ্ডেণ্টে পেচেণ্টক চাইছে, তেওঁৰো মানে অলপ হাইপ'গ্লাইচিমিয়া টাইপ হ'ল, ডিহাইড্ৰেশ্যন টাইপ হ'ল। তেওঁ মানে এতিয়া এডমিট হ'ব লগা হ'ল আৰু এতিয়া আৰু ইম্প্ৰুভমেণ্টটো বহুত হৈছে। 5:30 মানত আহিছিলে, বাই 7লৈ পেচেণ্টৰ ইম্প্ৰুভমেণ্ট বহুত হৈছে, অলপ কনচিয়াছ হৈছে, পানী চানী নিজে খাব পাৰিছিলে, খানা চানা নিজে খাব পাৰিছিলে। এতিয়া আছে, এডমিটখিনি আছে। আজি ৰাতি অবজাৰ্ভেশ্যনত ৰাখিম বুলি ভাবিছোঁ আমি। ৰেফাৰ কৰাৰ কিবা পৰিকল্পনা আছে? ৰেফাৰ কৰাম বুলি ভাবিছিলোঁ, বাট সেই পেচেণ্টৰ যিহেতু কোনো গাৰ্জেন ইয়াতে ফেমিলিৰ মানুহ এনেকৈ অহা নাই, আৰু যোনবোৰ আহিছে চব গাঁৱৰ মানুহ বা ফেমিলি ফ্ৰেণ্ড হিচাপে আহিছে। তো আমি সেই ছাৰৰ লগত, মই মুৰব্বী ছাৰৰ লগত ভাবিছোঁ, ছুপাৰিণ্টেণ্ডেণ্ট ছাৰৰ লগত। ছাৰে কৈছে কি অবজাৰ্ভেশ্যন ৰাখক, একদিন কাৰণে যদি কিবা বেছি চিৰিয়াছ হৈ যায় তেতিয়া ৰেফাৰ কৰি দিব কৈছিলে। বাট তেতিয়ালৈ কণ্ট্ৰলতে আহি গৈছে এতিয়া চিটুৱেশ্যনটো।